গাইজ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক বস্তু কেনেমান দেখাই মেলি লওঁ মানে মই মানে মডিফাই কৰিলোঁ বাইকখন আপোনালোকক নেদেখুৱাকৈ কি মানে মডিফাই কৰিলোঁ ক'ত কি লগালোঁ মডিফাই মানে এনেকুৱা নহয় গ্লাছ লগালোঁ লাইট লগালোঁ আৰু গ্ৰাফিক্স অকণমান মাৰিলোঁ ক'ত কি কৰিলোঁ সকলোখিনি আপোনালোকক চিনেমেটিক শ্বট এটা দেখাম তাৰপিছত আজি ব্লগটো কি হ'ব বনিবলৈ গৈ আছে কৈ আছোঁ বাকী এতিয়া পটাপট চিনেমেটিক শ্বটটো চাই লওক গাইজ দিছ ইজ বাস্তৱৰ আপোনালোকে চাইছে বাস্তৱ ট্ৰেভেল ফুড এণ্ড কালচাৰ বহুত দিনৰ মূৰত প্ৰায় 3 সপ্তাহমান হ'ল নেকি 2 সপ্তাহ 3 সপ্তাহমান হ'ল ভিডিঅ' দিবই পৰা নাই কাৰণ মানে মোবাইলৰ প্ৰব্লেম গম পাই আপোনালোকক কৈছিলোঁ আৰু কেমেৰাটো অলপমান প্ৰব্লেম হৈছিলে বিয়া কাম আছিলে বিহুৰ কাৰণে বহুতখিনি বিজি হৈ আছিলোঁ প্ৰগ্ৰেম হৈ আছেতো চ' প্ৰগ্ৰেম আৰু আছে যেনিবা প্ৰগ্ৰেমৰ ব্লগ দিম তথাপিতো ভাবিলোঁ কি বাইকৰ বহুত দিন ভিডিঅ' দিয়া নাই মানে আপোনালোকক বাইকখন দেখুওৱা নাই চ' ভাবিলোঁ আজি মটৰ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ আৰু মটৰ ব্লগটো কেনেকৈ ষ্টাৰ্ট কৰিম কি ষ্টাৰ্ট কৰিম আপোনালোকক কোৱাই নাই নহয় মানে মোৰ বাইকৰ টেইল আই ডি লগাব লাগে মানে যোনটো NSৰ হেৰি আহে ন যোনডাল মানে অৰিজিনেল টেইল আই ডিডাল আহে মানে আপোনালোকে ফটোত দেখিবলৈ পাইছে সেইডাল মানে মই চেঞ্জ কৰিম সেইডাল চেঞ্জ কৰি পেলাই কালাৰটো কিবা ডাৰ্ক লাগিছে সেইডাল মানে চেঞ্জ কৰি পেলাই বেলেগ এডাল মানে মই লগাম মানে অনলাইনত অৰ্ডাৰ দিছিলোঁ পৰহি আহি পাই গ'লহি আনবক্সিং আপোনালোকক দেখাব নোৱাৰিব সেইডাল মানে লগাম চ' কেনেকৈ লগাম ক'ত লগাম কি কথা কিমানখিনি প্ৰব্লেম ফেচ কৰিবলগীয়া হয় কি হয় মানে প্ৰব্লেমটোতো হ'বই না অৰিজিনেল বস্তু এটাত যদি বেলেগ এটা বস্তু আনি লগাই দিওঁ তেতিয়াতো অকণমান প্ৰব্লেম ফুটা কৰিবলগীয়া হ'বও পাৰে তো পটাপট যাওঁ আৰু লগৰখিনিকো লগ পোৱা নাই গোলাঘাটৰ কলেজে যাওঁ আৰু লগৰখিনিক লগ কৰি লওঁগৈ বাকী চৰ্দি কাহ হৈ আছে পলন নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু ডাইৰেক্ট মটৰ ব্লগত লগ পাই চ' গাইজ এতিয়া ওলাই গ'লোঁ ঘৰৰ পৰা বাহিৰ আৰু ফিউল আপ কৰিবলৈ আছে তেল চেল ভৰাই মেলি তাৰপিছত অকণমান কলেজবিলাক ঘূৰিব লাগিব ময়ো মানে বহুত দিন এতিয়া ছেকেণ্ড ইয়েৰ ক্লাছ জইন কৰিলোঁ ন কলেজ যোৱা নাই আৰু কাহ হৈ আছে মানে এইকেইদিন সেইটো কাৰণে ব্লগ দিয়া নাই গা ভালো নাছিলে আৰু বহুতকেইদিন বিহুটো মানে একদম বিজি আছিলোঁ আৰু মোবাইল লগোৱা এডাল আমাৰ লগৰ এটা ঘৰত আছিলে এডাল লগাই ল'লোঁ আজি খালি এডালে কিবা ভাইব্ৰেশ্যন কৰিছে মানে সেইটো কাৰণে ভাবিছোঁ কি বেলেগ লগাম নেকি বেলেগে লগাই ল'ম চাগে আৰু অনলাইনত চাই পেলাই এতিয়া কলেজ কেইখনমান ঘূৰি লওঁ আগত মানে আমাৰ লগৰবিলাক লগ কৰি লওঁ মানে কমাৰ্চ কলেজ ডিআৰ কলেজ তাৰপিছত ৰিলায়েন্স জাতীয় মহাবিদ্যালয় এইবিলাকত আমাৰ লগৰ ল'ৰা থাকেতো তাত লগৰ কেইটামানক লগ কৰি লওঁগৈ লগ কৰি পেলাই মানে বহুত দিন মই য'ত ত'ত ঘূৰি ফুৰা হৈছে লগৰখিনিক লগ কৰা নাই আজি মেইনে আৰু মানে দেখিমতো মাতিম আৰু আজি ঘৰৰ পৰা ওলাই আহিছোঁ কিহৰ কাৰণে মটৰ ব্লগটো কিয় ষ্টাৰ্ট কৰিছোঁ সেইটো আগত কৈ আছোঁ ৰ'ব চ' গাইজ এতিয়া জাতীয় মহাবিদ্যালয় পাৰ হৈ আহিছোঁ আৰু মোৰ সোঁফালে হৈছে কমাৰ্চ কলেজৰ ফিল্ড মানে এখন বাকী এতিয়া কমাৰ্চ কলেজৰ ল'ৰা ছোৱালীবোৰ আছে সেইখিনি অকণমান লেভেল এটা দি দিওঁ ফালি মেলি দিওঁ মানে এইবিলাক বগা কোলা যে দেখিছে এইবিলাক কমাৰ্চ কলেজৰ ষ্টুডেণ্ট হয়
ভাবিছোঁ কি অকণমান চাল এটা দিওঁ আৰু গেপ চেপ মাৰি পেলাই। চাই থাকক গেপবিলাক। ল'ৰা ছোৱালীবোৰ মানে এইখিনি বহুত ভিৰ কৰে। বৰষুণ দি দিলে গাইজ, বৰষুণ দি দিলে পটাপট ক'ৰবাত দোকান এখনত ৰখিবগৈ লাগে। তাৰপিছত আকৌ মটৰ ব্লগটো ষ্টাৰ্ট কৰিব লাগিব। তেল আইডিডাল মানে আনিবলৈ যাব নোৱাৰিলোঁ। এতিয়া আকৌ মানুহে ঘৰ ৰৈ দিওঁগৈ। পূৰা বৰষুণ দিছে না আগফালে, ৰৈ দিওঁগৈ ক'ৰবাত স্কুলখনতে সোমাই দিওঁ এইখন। চ' গাইজ এতিয়া বৰষুণ এৰিলে পটাপট লগৰটোৰ পৰা তেল আইডিডাল লৈ লওঁগৈ। তাৰপিছত আৰু মেকানিক এজনৰ ওচৰলৈ লৈ যাম, ফিটিং কৰি দিব। তাৰপিছত আৰু লগাই মেলি ঘূৰি ফুৰিব পাৰিম আৰু চাল এটা দি থাকিব পাৰিম আৰু এনেই আৰু ভাল লাগে। NSRডালতকৈ মানে সেইডাল অকণমান মজবুত হয় আৰু অকণমান ভালো হয়। লগাই লওঁগৈ আৰু এতিয়া মানে বৰষুণ দি আছে ন, সেইকাৰণে লাহে লাহে চলাবলগীয়া হৈছে। বাকী তাত লগ কৰি আছোঁ। চাহডাল গাইজ এতিয়া এডাল লগাব লাগিব, তেল এডাল এইজনে লগাই দিব ইয়াত। আৰু এইফালে এডাল খুলি ল'লে আৰু যোনডাল মানে NSৰ অৰিজিনেলডাল থাকে, এইডাল অৰিজিনেলডাল খুলি এতিয়া এডাল লগাব লাগিব। সেইকেইটা ইণ্ডিকেটৰকেইটা প্ৰথম লগাই লৈছে গাইজ। বাকী আৰু ডাইৰেক্ট ফিটিং চিটিং হোৱাৰ পিছত দেখাই আছোঁ ৰ'ব। আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। বাকী NS 125 বাকী বাজাজ পালচাৰ NS 125ৰ মডিফাইকেইটা আপোনালোকক কেনেকুৱা লাগিলে ক'ব। তেল আইডিডাল যে লগালোঁ বহুতখিনি প্ৰব্লেম ফেচ কৰিবলগীয়া হ'ল। মানে ক'ৰবাত ফুটাত নোসোমাই আকৌ গ্ৰিল দি ফুটা কৰিবলগীয়া হৈছে, আপ ডাউন কৰি থাকিবলগীয়া হৈছে। অৰিজিনেলটো গাইজ অৰিজিনেল ন। বাকী তেল আইডিডাল মানে কেনেকুৱা টাইপৰ লাগিছে, ভাল লাগিছেনে দেখিবলৈ, সেইখিনি গোটেইখিনি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু আগফালে ব্লু আৰু ৰেড লাইট যে লগালোঁ সেইটো কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মানে আপোনালোকেও লগাব পাৰে, বেছি নলয়, আপোনাৰ 250মান চাগে ল'ব। আৰু ইণ্ডিকেটৰকেইটা ব্লেক অলপমান মাৰি দিলোঁ, তেতিয়া মানে অকণমান দেখিবলৈ চাল লাগে আৰু ইণ্ডিকেটৰ মাৰিলে। বাকী 1000 লগাম বুলিছোঁ, যদি 1000 লগোৱা হয় তেতিয়া দেখাম আৰু মানে। বাকী আৰু তেল আইডিডাল যদি আপোনালোকে ল'ব বিচাৰে তেতিয়া ফ্লিপকাৰ্টত মাৰি চাব, আপোনালোকে বেলেগ টাইপৰ তেল আইডি আহি যাব, তাত লগাব পাৰিব। বাকী আৰু ৱাৰ্ণিং এডাল লগাই দিলোঁ বেক চাইডে, মানে আজিকালিতো চবেই লগাই গম পায় ৱাৰ্ণিংডাল, এই টান মাৰি ছিঙি দিয়ে বুলিয়ে ভয়। আৰু হেলমেট, নতুনকৈ হেলমেট এটা কিনিলোঁ, এইটো হেলমেট। আপোনালোকে হেলমেটটো বিল্ড কোৱালিটিটো মই এতিয়ালৈকে ভালেই পাই আছোঁ বাৰু। আৰু তাৰ যোনবিলাক ডিজাইন গ্লাছ এইবিলাকো চব অ'কে পাই আছোঁ। আৰু যদি আপোনালোকে ফোন আহি গৈছে, যদি আপোনালোকে 2200 টকা লৈছিলে নেকি হেলমেটটো, 2200মান ৰেঞ্জত যদি আপোনালোকে হেলমেট পাৰচেছ কৰিব বিচাৰে তেতিয়াহ'লে ভেগা এইটো লৈ ল'ব পাৰে। হেলমেট বহুত ভাল হয়, মজবুত হয় আৰু পিন্ধিবলৈ বহুত কমফৰ্ট হয়। চ' এনেকুৱা মজা মটৰ ব্লগ পাই থাকিব। ইয়াতে ভিডিঅ'টো শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। বাজাজ NSৰ আপোনালোকে আৰু মডিফিকেশ্যন পাই থাকিব, ভাল মডিফিকেশ্যন দি থাকিম। বাইকৰ এক্সজষ্ট হওক বা বাইকৰ মাত কেনেকৈ চেঞ্জ কৰিব লাগে NSৰ, এইবিলাক আপোনালোকক দি থাকিম। চ' সেইটো কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু এখন গোলাঘাটৰ বাইকাৰ শ্বপৰ মানে এটা ভিডিঅ' আহি আছে, মানে এখন দোকানত চব পাই যাব আপোনালোকে, বাইকৰ এক্সেচৰিজৰ পৰা হওক, গিয়াৰ্ছ, জেকেট, পেণ্ট, জোতা, মানে ৰাইডিঙৰ কাৰণে সকলোখিনি পাই যাব। আৰু বাইকৰ মডিফিকেশ্যনৰ বস্তু বহুতখিনি পাই যাব। সেইটো কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, মজা ভিডিঅ' পাই দিব। সেই দোকানখনৰ ৰিভিউ নেক্সট ব্লগত চাগে আহি যাব লাগে। চ' সেইটো কাৰণে ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক। আজিলৈ ইমানে, তেতিয়ালৈকে জয় অসম, বাই টেক কেয়াৰ।